জন্মযাত্ৰা কৰিছিলে গোপাল আদাই, শংকৰদেৱৰ শিষ্য। তেনেকৈ বহু নামোদৰদেৱ, যেনেকৈ গোপালদেৱ আদা, তেওঁ গীত হয়। জন্মযাত্ৰাত কৰিছিলে, কৃষ্ণৰ জন্ম বৰ ধুনীয়াকৈ বৰ্ণন কৰিছে তেওঁৰ। এইটো শুনি চাওক, আপোনালোকে শুনিছে চাগে। যেনেকুৱা ধুমুহা আহিছিল, গগনে গৰজিছিলে কৃষ্ণৰ জন্ম হওঁতে, সেই ভাৱটো, লয়টো গীতটো তেনেকুৱা খুব জোৰ থকা ছন্দৰ এটা অনুভৱ হয়।